Welcome and welcome back to my YouTube channel. আজি vlogটো হল mainly বিয়াৰ ওপৰত মানে জোৰোণ আৰু বিয়া দুয়োনে ইনক্লুড কৰি মই ডিটেইলছ এক্সট্ৰাকে বনাই থকা নাই যেটো বহুত বেছি ক্লিপ লোৱা হোৱা নাছিল অলপকে লৈছো লৈ কেনে সৰুকে এটা বিয়াৰ vlog বুলি মানে দিলু আৰু তো আই হোপ ভিডিওটো চাব আৰু চাই থাকক আৰু অৰিজিনেল লাগিছে আই মানে কি ককটটো কি খিন কৰি দিব নেকি মালা সাইডে আমি যাম জোৰোণত আদা এখানে কত যাম হ্যাঁ আমি মান্দুর পাহাড় আহিলো আৰু যাব আছে মান্দুর উঠি আহিলো কত আছিল ইয়াতে ন তখন মাছে হয়ে সাত খাইছা সো ইফালে আমাৰ কইনাও এইটো পান তামোল দি আছে এণ্ড আমাৰ ইয়াতে কইনাক মানে জোৰোণৰ দিনা এনেকুৱা পিন্ধাই যেটো তেলৰ শাৰী বুলি কয় সো ইয়াতে ফটোশ্বুট চলি আছিল আৰু ইফালে মই পোৱালিয়ে মোক চফ খুৱাই দি আছে সি কইনাৰ পৰা কেৱল চফবিলাক লৈ আহি আছে আৰু মই সোধা কাৰণে মোক অকণমান খুৱাই দিছে তো ইয়া আছিল দিনৰ ভাগত এণ্ড এতিয়া নিজে জীৱনত 200 টকাৰ চকলেট খাই পোৱা নাই বাট ইয়ৰ দুটাক লাগে চকলেট আয়া ৰবা নকৰে আৰু এয়া হল কইনা ঘৰৰ ৰাতিৰ দৃশ্য ইয়াতে বনাই আছে খিচুৰি আমাক মানে দুৱা ধৰিলো তাৰ পিছত এয়া খিচুৰি দিয়ে খিচুৰি মানে চিনি টাইপৰ আৰু এটা চিনি বুলিয়ে কওঁ আৰু ইফালে আমাৰ এজনী কইনা গোটেই দিনটো কইনাটো সেম ড্ৰেছতে থাকিব লাগে তেলৰ দিনা যেটো তেলৰ ভাৰ বুলি কয় লয়াৰ আসামত সো ইয়া কইনা কেনেকা এজনী থাকে জনে তেল দিয়া বুঢ়ী কয় যিজনে তেল দিয়ে আৰু তেখেতে কইনা কেনেকে বাহিৰত লৈ আহে আৰু তাৰ পিছত পাঁচজনী সৰু ছোৱালী তুলনি নোহোৱা সৰু ছোৱালী এনেকে হাতত তেল লৈ কেনে পাঁচজনীয়ে মানে কইনাৰ মূৰত দিয়ে তাৰ পিছত হিয়ত কেইজনীয়ে ফাৰ্স্ট মাহ হালধি লগাই দিয়ে কইনাৰ মুখত ফাৰ্ষ্টতে বাচ্চা গিটাই দিয়ে তাৰ পিছত সকলোৱে দিয়ে ডাঙৰে সকলোৱে দিয়ে সো এনেকুৱাই নিয়ম তেল দিয়া বুলি কয় আমাৰ মানে লয়াৰ আসামত তাৰ পিছত এজনে তেখেতক আকৌ কইনাটোক এনেকা দাঙি আনি কেনে ভিতৰত থয় ইটো প্ৰসেস মানে টোটাল 5 বাৰ কৰে ৰাতি 3 বাৰ কৰে আৰু দিনত ৰাতিপুৱা 2 বাৰ কৰে আৰু এয়া হল নেক্সট ডে যত মই গা পা ধুই কেনে এয়া চুলিটো হেয়াৰ ড্ৰাই কৰি আছিলোঁ এনেখিনি সময়তে পোৱালিকেইটা কাষত কিবা কথা কৈ আছে ৰেডি হলো আমি যাব কাৰণে ধুনু ক'ত যাম এইফালে আছে এইফালে ক'ত যাম আমি বিয়াত সেম আমি এটা বিয়াত যাম ৰেডি তাৰ কাৰণে মই পিন্ধিছো সুইজাৰ একদম সিম্পল একো কৰা নাই আৰু এয়া মই গৈ আছো দাদা মই আৰু আমাৰ পোৱালি বিয়াত মই গাই আছিলোঁ কিবা গান আৰু লগত ইমান ধুনীয়াকৈ সূৰ্যটোৰ সানলাইটটো পৰি আছে ইমান বেছি ভাল লাগিছিল আৰু ইয়া বিয়া আহি পালোঁ ইয়া হল ডেকোৰেশ্যনটো ফাৰ্ষ্ট গেটটো এন্ট্ৰি কৰি মই বাৰু পিছত ইয়াৰ ভালকৈ এটা ভিডিঅ' বনাম গোটেই ডেকোৰেশ্যনখিনিত সো ইয়া গেটৰ পৰা সোমাই ইফালে আছে লেফ্ট সাইডত আছে পাৰ্কিং প্লেচ আৰু ইফালে আহি কেনে ভিতৰ ইফালে আমাৰ কইনা বহি আছে গোটেই ফটোশ্বুট আমি বিয়াত আহি পালো আৰু এইফালে আছে কইনা ৰব কইনাক দেখাই আছো আগে হলটো দেখাই লওঁ ফালে আছে কইনা কিন্তু গোটেই মানুহৰ ভৰ্তি কইনাক দেখা নাপায় সো ফাৰ্ষ্ট মেইন পেট পূজা তো আগত খাই ল এইখন আছিল খোৱাৰ থালি মানে এখন দাদাৰ ফটো তুলিছোঁ কাৰণ মই পাৰা নাছিলোঁ মোৰখন থৈ দিয়া আছিল তো খোৱাত বহুত কিবা আইটেম আছিল চিকেনৰ পৰা মাটনৰ পৰা ফিছৰ পৰা এভৰিথিং সো গোটেইখিনি খাই ল'লোঁ
4:30 বাজিল এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ যাওঁ এতিয়া আন্ধাৰে হ'ল আকৌ আহিম ইভিনিঙত ঘৰ আহি পালোঁ তো এতিয়া থাকিম অলপ টাইম পিছত ড্ৰেছ চেঞ্জ কৰিম আকৌ যাম বিয়াত বিকজ ৰাতিৰ কাৰণে বেলেগ ড্ৰেছ না বেটা ৰাতি কি পিন্ধিবা এই মাতি আছে তোমাক কাৰ বিয়া খাব গৈছিলোঁ কাৰ বিয়া খাই আহিলোঁ এতিয়া অলপ পিছত ড্ৰেছটো চেঞ্জ কৰি ল'ম 8:09 হ'ল এতিয়ালৈকে আমি যোৱা নাই আকৌ বাৰ ঘৰত গৈ আছোঁ ওলাব এইফালে এইজনী বোলে ঠাণ্ডা লাগিছে চ' এয়া হ'ল ইভিনিঙৰ ফটো এয়া ৰেডি হ'লোঁ ৰেডি হৈ কিনে যাব লৈছোঁ এইবাৰ মই অনলি চুইজাৰে পিন্ধিছোঁ চাদৰ মেখেলা এইবাৰ মই পিন্ধা নাই নাজানো কিয় প্ৰত্যেকবাৰে মই বাৰু পিন্ধোঁ চাদৰ মেখেলাই পিন্ধোঁ চব বিয়া বুলি ক'লে বাট এইবাৰ মোৰ মন নগ'ল মানে চিম্পল কুৰ্তি মানে চুইজাৰ পিন্ধিব মন গ'ল আৰু তো এয়া চুইজাৰ পিন্ধিছিলোঁ আৰু ইমান ধুনীয়াকৈ লাইটিংটো পৰি আছিল তাকে অলপমান ভিডিঅ' ক্লিপ ল'লোঁ চ' এয়া বিয়া ঘৰ আহি পালোঁ মই ড্ৰেছটো বাৰু পিছত ভালকৈ দেখুৱাম আগে কিবা কিবি খাই লওঁ এণ্ড ইভিনিঙত বহুত বেছি মানুহ হৈছিল বহুত বেছি আৰু ইভিনিঙত বেছি ভাল লাগিছে কাৰণ গোটেইখিনি আমাৰ চিনাকি মানুহখিনি ইভিনিঙত আহিছিল এয়া চব মানুহৰে পূৰা ভৰ্তি চ' আমিও খাই লৈ আহিলোঁ আহিয়ে ফাৰ্ষ্টতে অলপ বহিলোঁ বহি কেনে তাৰপিছত কিবা কিবি খালোঁ খাই কেনে এয়া গোটেই ফেমিলি গোটেইবোৰ এনজয় কৰি বহি আছোঁ আৰু এইটো হ'ল মোৰ ড্ৰেছ এইটোৱে আউটফিট আছিল মোৰ আজি নাজানো ৰিলছ মই বনোৱা নাছিলোঁ জাষ্ট এনে নৰ্মেলি এনে কিবা কিবি ভিডিঅ' বনাই আছিলোঁ 11:30 হৈছে আৰু চববোৰ দৰা আহিবৰ কাৰণে ৰখি আছে বাহিৰত ৰখি আছে মানুহ দৰাৰ কাৰণে দৰা আহিলে তেওঁক আদৰণি জনাব দৰা আহিছে অলপ কিছুমান নিয়ম থাকে খোৱা পিহা সেইবিলাক কৰোঁতে মানে সেইবিলাক কৰোঁতে মই নাছিলোঁ আমি ভিতৰতে বহি থাকিলোঁ চব ভিডিঅ' কৰা নহ'ল এইফালে আমাৰ দৰা আহি গ'ল বাবা এতিয়া আমি ইয়াতে বহিম এইটোত দৰা এতিয়া বাহঁত যাব আমি অলপ দেৰিকৈ যাম এইফালে আছে দৰা বহি আছে কইনাৰ কাপোৰ পিন্ধোৱা চেঞ্জ মানে কাপোৰ দৰাৰ ফালৰ পৰা অনা কাপোৰ পিন্ধাই শেষ হ'ল এতিয়া নিকাহ হ'ব নিকাহৰ কাৰণে হেৰি কৰি আছে আৰু এয়া ইফালে চলি আছে নিকাহ মানে নিকাহত ফিল্মৰ দৰে নহয় যেনেকৈ দেখায় যে আগত এয়া পৰ্দা লৈ মানে ফুলৰ এয়া লৈ কেনে নহয় ইয়াতে সুধি আছে তেখেতক নিকাহৰ কথা মানে কেই নম্বৰ ছোৱালী কাৰ মাক বাপেকৰ গোটেইখিনি নাম কৈ কেনে মই এনজয় কৰি আছোঁ কফি চ' এয়া নিকাহ হৈ গ'ল নিকাহ হোৱাৰ পিছত এতিয়া আমি দোৱা ধৰিম আৰু নিকাহৰ পিছত এনেকৈ ইয়াতে লাড্ডু বিলাই কল্লা বিলাই ইয়াতে কল্লা দৰা কইনা আৰু ইফালে আমাৰ দৰা তামোল পাণ দি আছে আৰু চাওক দৰাৰ এখন তামোলৰ নামত কিমান পইচা উঠি আছে আৰু ইজনী মোৰ মাও পইচা দিলে যাওঁৱে আৰু আমিও কইনা গ'ল আৰু এইখিনি টাইম হৈছে কইনা যোৱাৰ পিছত এগৰাকী ছোৱালী হিচাপে সঁচাকৈ বহুত বেছি বেয়া লাগে এন গোটেইবিলাকে কান্দা কাটা কৰি আছে ইমান বছৰে যিখন ঘৰত ডাঙৰ হৈ ফাইনেলি এইখন ঘৰ এৰি কিনে গুচি গ'ল এন কইনা থাকোঁতে পূৰা ভৰ্তি এন এতিয়া কইনা যোৱাৰ পিছত চাওক ইমান বেছি খালী ভৱনটো ইফালে চলি আছে কেমেৰা পেক চ' আমিও যাওঁ আৰু এয়া যাব ওলাইছোঁ পিছফালে মা আৰু দাদা এন ৰাতি হৈছিল অলমষ্ট 1:30 মই মোৰ ব্ৰাদাৰৰ লগত যাই আছোঁ কাজিন ব্ৰাদাৰ হয় ইফালে মা আৰু দাদা আহি থাকিব এণ্ড এইটো আমাৰ ৰাস্তা চ' এতিয়া ঘৰ যাওঁ ঘৰ যাই কিনে ভিডিঅ'টো এইখিনিতে শেষ কৰিম বেলেগ ইমান একো নাই জাষ্ট বিয়া বুলি অকণমান ধুনীয়াকৈ দেখুৱাবৰ কাৰণে ট্ৰাই কৰিলোঁ কেনেকুৱা হৈছে নাজানো কি দেখাব পাৰিছোঁ বাট এটা ভ্লগ এটা কৰিলোঁ আৰু বিয়া বুলি